আমি আজি এই উত্তৰ পূবৰ কয়লা ক্ষেত্ৰৰ পৰ্যবেক্ষণ কৰিছোঁ আৰু এই পৰ্যবেক্ষণ কাৰ্যসূচীত সদৌ মৰাণ ছাত্ৰ সন্থাৰ লগতে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, সদৌ অসম ছাত্ৰ সন্থাৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতি, লগতে তিনিচুকীয়া জিলা সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতি, অসম জাতীয়তাবাদী যুৱ পৰিষদ, সদৌ ডিমাচা ছাত্ৰ সন্থা, সদৌ অসম হাজং ছাত্ৰ সন্থা, সদৌ অসম দেউৰী ছাত্ৰ সন্থা, সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদকে ধৰি সৰ্বমুঠ 11টা সংগঠনে আজি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা হয়। আৰু আমি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি আমি এটা কথা স্পষ্টভাৱে ইয়াতে পৰ্যবেক্ষণ কৰিছোঁ আৰু দেখিছোঁ যে উত্তৰ পূব কয়লা ক্ষেত্ৰৰ যিটো খনন কাৰ্য তেওঁলোকে কেইদিনমানৰ আগতে সম্পূৰ্ণ ষড়যন্ত্ৰমূলকভাৱে তেওঁলোকৰ যিখিনি লিগেল কাৰ্য চলি আছিলে সেইখিনি বন্ধ ঘোষণা কৰিছে। গতিকে সেই কামৰ জৰিয়তে এটা কথাই আমি স্পষ্টভাৱে আমাৰ ওচৰত দৃষ্টিগোচৰ হৈছে যে তেওঁলোকে আচলতে গোটেই ৰাজহুৱা খণ্ডৰ কোল ইণ্ডিয়া লিমিটেডক তেওঁলোকে ব্যক্তিগত খণ্ডলৈ সম্পূৰ্ণভাৱে স্থানান্তৰিত কৰাৰ এটা ষড়যন্ত্ৰ ৰচনা কৰিছে আৰু এই কাণ্ড আমি কোনো কাৰণতেই হ'ব নিদিওঁ আৰু কেতিয়াও কোল ইণ্ডিয়া লিমিটেডৰ ব্যক্তিগত খণ্ডত প্ৰতিষ্ঠা কৰাটো আমি নিবিচাৰোঁ। আৰু সেইকাৰণে আমি এটা কথা স্পষ্টভাৱে কৈ দিব বিচাৰিছোঁ ভাৰত চৰকাৰ, অসম চৰকাৰ তথা কোল ইণ্ডিয়া লিমিটেডক তেওঁলোকৰ যি নিয়মীয়া খনন কাৰ্য আছিলে সেই নিয়মীয়া খনন কাৰ্য চলাই থাকিব লাগিব। লগে লগে কিন্তু কোনো কাৰণতে যাতে বন ধ্বংস কাৰ্য নচলে তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু অবৈধভাৱে বহু কয়লা সৰবৰাহ হৈ থকা এই অঞ্চলৰ পৰা আমি তেনেকুৱা ধৰণৰ পৰিৱেশৰ সূচনা হৈ থকা আমি দেখি আহিছোঁ। গতিকে সেইখিনি ক্ষেত্ৰতো সম্পূৰ্ণভাৱে অসম চৰকাৰে দৃষ্টিগোচৰ ৰাখি যাতে কোল ইণ্ডিয়া লিমিটেডক জীয়াই ৰাখে তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু লগে লগে যিসকল ইয়াতে অস্থায়ী কৰ্মচাৰী আছে, ইতিমধ্যে যিহেতু কোল ইণ্ডিয়া লিমিটেড উত্তৰ পূব কয়লা ক্ষেত্ৰ বন্ধ ঘোষণা কৰি দিয়াৰ লগে লগে অস্থায়ী কৰ্মচাৰীসকলৰ এতিয়া হাহাকাৰ অৱস্থা হৈছে। গতিকে সেই অস্থায়ী কৰ্মচাৰীসকলক যাতে তেওঁলোকক নিয়মীয়া দৰমহা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে তেওঁলোকৰ জীৱনৰ সুৰক্ষা ব্যৱস্থা কৰিবৰ কাৰণে কোল ইণ্ডিয়া লিমিটেড ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু তাৰ কাৰণে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে সম্পূৰ্ণভাৱে দায়িত্ব ল'ব লাগিব। সেই কথাখিনি আমি স্পষ্টভাৱে আমি জনাব বিচাৰিছোঁ। আৰু এতিয়া আমি এটা কথা যে আজিৰ তাৰিখত ভাৰত চৰকাৰে হওক বা অসম চৰকাৰে যিটো কথা কৈ আছে জনসাধাৰণৰ কাৰণে এখন আপোন চৰকাৰ, আৰু এই আপোন চৰকাৰখনে যদি এনেকুৱা ধৰণৰ ৰাজহুৱা প্ৰতিষ্ঠানবিলাক যদি ব্যক্তিগত খণ্ডলৈকে ঠেলি দিয়া এটা পৰিৱেশ সূচনা কৰে, সেই পৰিৱেশ সূচনা কৰাটোত আমি কেতিয়াও সহ্য কৰি নলওঁ। আৰু আজি 11টাকৈ সংগঠনে আমি এই কথাখিনি স্পষ্টভাৱে ঘোষণা কৰিছোঁ যে এই কোল ইণ্ডিয়া লিমিটেডক জীয়াই ৰাখিব লাগিব। ইয়াৰ লগত জড়িত থকা যিসকল ব্যক্তি আছে তেওঁলোকৰ জীৱনৰ সুৰক্ষা নিশ্চিত কৰিব লাগিব।